এটা খুবেই হৃদয়বিদাৰক ঘটনা। 12 মে'ত আছিল নকইনা পিংকিৰ বিয়া। বিয়াৰ বজাৰ কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল'লে পিংকিৰ লগতে পৰিয়ালৰ আন 4জন সদস্যই। ঘটনা অনুসৰি বিয়াৰ পূৰ্বে নিজৰ পচন্দৰ বস্তু কেইপটমান কিনিবলৈ মিৰাটলৈ গৈছিল আৰু নিশা বজাৰ কৰি ঘৰলৈ উভতাৰ পথতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পিংকিসহ পৰিয়ালৰ 5জনকৈ সদস্যই। পিংকিৰ লগত আছিল খুৰাক, খুৰীয়েক আৰু তেওঁলোকৰ 2 সন্তান। এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে ঋষিকেশ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ টুটা উপত্যকাত। জানিব পৰা মতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা 300 ফুট গভীৰ খাৱৈত বাগৰি পৰে আৰু শেষত আটাইকেইগৰাকীৰে বীৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।